মোৰ চেনেলতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি অন্য এটা ব্লগ লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ওলাইছোঁ বিয়া ঘৰলৈ। দেৰি হৈছে, গা ধুৱাই আছে, উৰুলি বিয়া শুনিছোঁ। বাকী আধা যি নিয়ম আছে সেইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই এইফালে কোন ম'ম' ক'ত গ'লা? এইফালে আমাৰ ম'ম' আৰু দুইজনীয়ে যাওঁ। এতিয়া মা আহি আছে। নিছোঁ কইনাজনীৰ বাবে এয়া গাখীৰ, বিস্কুট আৰু এইফালে আপেল, এইফালে চানা। কইনাজনী যিহেতু ভাত নাখায় 4 দিন আৰু চুকত ভৰোৱাৰ পিছত আজি যিহেতু নোৱা ধোৱা হয়, সেইবাবে সকলোৱে আজি হাতত লৈ যায় আৰু আমি সেই লৈ গৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব। কইনাক নোৱাই ধুৱাই এনেকৈ কলপাতত বহুৱাই থৈছে। আজি 4 দিনৰ দিনা ৰাতিপুৱাই কইনাক মাহ হালধিৰে নোৱাই ধুৱাই এনেকৈ কলপাতত বহাই কইনাক সম্পূৰ্ণ কইনা ৰূপেই সজুৱায়। এয়া কইনাৰ মামীয়ে কইনাক সজাইছে। আহক চাওঁ কেনেকৈনো সজাইছে আৰু এই 4 দিনৰ দিনা কি কিনো নিয়ম কৰে সেয়া উপভোগ কৰোঁ। চাৰি দিনৰ দিনা আধা আধি বিয়াৰ দৰেই হয়গৈ আৰু এই 4 দিনৰ দিনা সম্পূৰ্ণ কইনা নতুন ৰূপতে সজোৱা হয়। এতিয়া কইনাক সেন্দুৰেৰে কপালত ফুট দিব। এইটো আগৰে পৰম্পৰা চলি আহিছে। কিছুমানৰ কপালত দিয়ে আৰু কিছুমানৰ শিৰতো দিয়ে। বিয়া দিনাৰ দৰে আজিও কইনাক বিয়া নামেৰে নতুন সাজ পিন্ধাই কইনা সজোৱা হয়। এয়া বিয়া গীত জুৰি আছে। সোণৰ বা যিকোনো অলংকাৰে পিন্ধাই কইনা সজাই পৰাই তোলে। এয়া উপহাৰ কইনাজনীলৈ বুলি আইতাকৰ ফালৰ পৰা আৰু মামাকৰ ফালৰ পৰা। শেষত সকলোৰে পৰা আশীৰ্বাদ লৈ আজি 4 দিনৰ দিনা ইমানতে সামৰা হয়। এয়াই আছিল আজি মোৰ ব্লগটো। আশা কৰোঁ সকলোৱে ভাল পালে আৰু যদি ভাল পালে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।